আজি কেইবাদিনৰ পৰা আমি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পাইছোঁ আৰু এই ভিডিঅ'টোত একাংশ যুৱকে কৈছে যে তেওঁলোকে বিজেপিৰ ইউথৰ লগত জড়িত আৰু বুথৰ লগত জড়িত হৈ পেলাই তেওঁলোকে UPPLত যোগদান কৰিছে। কিন্তু যিকেইজন যুৱক আছে আপোনালোকক মই দেখাব বিচাৰিছোঁ যে এইটো মই এই যিখন ফটো দেখা পাইছে আপোনালোকে এইজন যুৱকে কৈছে যে তেওঁলোকে UPPLত যে জইন কৰিছে তেওঁলোকে বিজেপিৰ একোজন সদস্য বুলি কৈছে। কিন্তু যুৱকজনে কোৱা যে ইউথ বুলি যিটো তেওঁ উচ্চাৰণ কৰিছে, কিন্তু বিজেপিত ইউথ উইংছ বুলি একো নাই। বিজেপিত আছে যুৱ মৰ্চা আৰু যুৱ মৰ্চাৰ আমি একোগৰাকী সদস্য, যাৰ ফলত UPPL দলে এনেকৈ ধৰণে আপোনালোকে দেখা পাইছে যে যুৱক কেইজনক কোৱা হৈছে, যে UPPL দলৰ একাংশ নেতাই যুৱক কেইজনক কোৱা হৈছে, যাৰ ফলত তেওঁলোকে এনেকুৱা ধৰণৰ মিছা অপপ্ৰচাৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। মই ধিক্কাৰ জনাইছোঁ। অনাগত দিনবোৰত এনেকুৱা কাৰ্যকলাপৰ পৰা তেওঁলোকক মই বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। এই ভুৱা প্ৰচাৰটো কৰিছে তেওঁলোকে মাত্ৰ ইলেকশ্যন আহি আছে, আপোনালোকে গম পায় যে 43 নং তামুলপুৰ বিধানসভা সমষ্টিত NDAৰ প্ৰতি ৰাইজৰ যিখিনি সঁহাৰি, তেওঁলোকৰ প্ৰতি সেই সঁহাৰি ৰাইজৰ নাই, যাৰ বাবে তেওঁলোকে এইদৰে হাকে পাতে বকিছে বা বলকিব আৰম্ভ কৰিছে।